এইটোৰ দ্বাৰা হাগ্ৰামাই কি বিচাৰিছে আমি বুজি পোৱা নাই কি বিজেপিৰ লগত মিত্ৰতা বিজেপিৰ লগত মিত্ৰতা নহয় নিজে কেতিয়াবা কয় মোৰ ভাল আছে বিজেপিৰ লগত দাদাৰ লগত ভাল আছে আৰু কেতিয়াবা কয় UPPL লগত মানে মিত্ৰতা আছে এইবিলাক ইমান ইম্পৰ্টেণ্ট কথা নহয় ইম্পৰ্টেণ্ট কথাটো হৈছে আমাৰ ইয়াত 35 লাখ জনসাধাৰণ আছে জনসাধাৰণৰ সমস্যাবিলাক সমাধান কৰিব লাগিব এইটো ইম্পৰ্টেণ্ট যে কাৰোবাৰ লগত মিত্ৰতা হৈছে হোৱা নাই সেইটো ইমান ইম্পৰ্টেণ্ট কথা নহয় আৰু UPPL দলে আমি অকলে ইলেকশ্যন খেলিছোঁ অকলে আগুৱাই আহিছোঁ আজিলৈকে ৰাইজে আমাক কৈছে কি আপোনালোকে অকলে আগুৱাই যাওক আমি সেইটো দলটো চালোঁ চালোঁ আমি মানে কাকো বিশ্বাসত ল'ব পৰা নাই কাৰণ আমাৰ সমস্যাবিলাক যোৱা 17 বছৰে ইমানখিনি সমস্যা ৰাস্তা ঘাটৰ গৰাখহনীয়া স্কুল কলেজৰ সমস্যা অৰ্থনৈতিক সমস্যা কোনো সমাধান কৰা নাই এইকাৰণে UPPLে এটা নতুন চিন্তা লৈ যিহেতু আগবাঢ়ি আহিছে UPPLে চৰকাৰ গঠন কৰক আৰু ৰাইজৰ কাম কৰক ৰাইজক সেৱা কৰক এইটোহে ৰাইজে আমাক কৈছে সেই হিচাপে আমি আগবাঢ়ি আছোঁ গতিকে আমাৰ কাৰণে আজি এলায়েন্স হয় নহয় আণ্ডাৰষ্টেণ্ডিং হয় নহয় সেইটো খুব বেছি চিৰিয়াছ মেটাৰ হৈ থকা নাই আমাৰ কাৰণে চিৰিয়াছ মেটাৰটো হৈছে কি চৰকাৰ গঠন কৰিব লাগে আৰু 17 বছৰে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ BPF-এ কৰিলে ইয়াৰ পৰা ৰাইজক উদ্ধাৰ কৰি পেলাই ভাল এটা সমাজ গঢ়িবলৈ সুযোগ দিব লাগে হাগ্ৰামাতো বহুত কথা কওঁ কিন্তু হাগ্ৰামাৰ কথাবিলাক চব নহয় ন নিজে কেতিয়াবা কয় যে মই সেইটোত মানে মিছাতে ক'লোঁ কিবা ক'লোঁ দিনৰ এটা কয় ৰাতি এটা কয় গতিকে হাগ্ৰামাৰ কথাটো ইমান আমি শুনি পেলাই সমাজ গঢ়িব নোৱাৰিম মহাত্মা গান্ধীৰ কথাটো শুনাটো অলপ ভাল আব্দুল কালামৰ কথা শুনক চক্ৰেটিছৰ কথা শুনক যে হাগ্ৰামাৰ কথাটো যদি ইমানেই আলোচনা কৰি থাকে তো হাগ্ৰামাটো না সেই তেখেত ফিল'চফাৰ হয় না কি হয় 17 বছৰৰ এটা দায়িত্ব পাইছিলে ৰাইজে গৰম কৰি দায়িত্ব এটা দিছিলে সেইটো পালন কৰিব নোৱাৰিলে আৰু সেইটো হাগ্ৰামা যদি আমাৰ কাৰণে হিৰ' হৈ থাকে তেনেহ'লে এইটো সমাজখন আমি আগুৱাই লৈ যাব তো হাগ্ৰামাৰ নিচিনা কৰাপশ্যন হাগ্ৰামাৰ নিচিনা দুৰ্নীতি দাদাগিৰি সেইটোহে ৰাইজে ফ'ল' কৰিব গতিকে হাগ্ৰামাটো ইমান ব্ৰাণ্ড নহয় এইটো ব্ৰাণ্ড কৰিব নালাগে তেতিয়া আমাৰ সমাজৰে সমস্যা আহিব